নমস্কাৰ বন্ধুসকল, মই অল ইন ওৱান চেনেলটোৰ পৰা আপোনালোকক স্বাগতম জনালোঁ। মোৰ এই ভিডিঅ'বোৰ আপডেট পাবলৈ সোনকালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কাষতে থকা আইকনটো দবাই দিব। যেতিয়াই জব আহে তেতিয়াই মই আপডেট দিওঁ, আপোনালোকে অতি সোনকালেই চাবলৈ পাব। এতিয়া আহকচোন বন্ধুসকল, আমাৰ আজি ভিডিঅ'টোলৈ আগুৱাই যাওঁ। আজি ভিডিঅ'টো হ'ল RKVY ৰিক্ৰুইটমেণ্ট 2018 কম্পিউটাৰ কম একাউণ্ট এছিষ্টেণ্ট অফিচ পিয়ন অৰ্ডাৰ 10টা পোষ্ট আহিছে। লাষ্ট ডেটটো হ'ল 27/11/2018। পোষ্ট নেম দিছে, টোটেল অফ ভেকেঞ্চি দিছে কম্পিউটাৰ কম একাউণ্ট এছিষ্টেণ্ট অফিচ পিয়ন অৰ্ডাৰ ভেকেঞ্চি হ'ল 10টা। জব অৰ পোষ্ট নেম কনচুলেটৰত আছে 2টা পোষ্ট খালী, অফিচাৰত আছে 2টা পোষ্ট খালী। 3 নম্বৰতে দিছে কম্পিউটাৰ কম একাউণ্ট এছিষ্টেণ্টত আছে 4টা পদ খালী আৰু লাষ্টত 4 নম্বৰত দিছে অফিচ পিয়নৰ কাৰণে 2টা পোষ্ট খালী। এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে আহকচোন চাওঁ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব HSLC পাছ, ডিপ্ল'মা, বি চায়েন্স, বি কম, এম চায়েন্স। এই জবটো অকল আছামৰ বাবেহে আছে। আছামৰ সকলোবোৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো আকৌ এবাৰ দি দিছোঁ, চাই লওক। 27/27/11/2018 ভিতৰত লাষ্ট ডেট।